অনলাইন অসমীয়া চেনেলৰ দৰ্শকসকললৈ মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে ভোগালীৰ পুৰা ৰং হৈছে উপভোগ কৰিছোঁ। ৰংঘৰ বাকৰিত আছোঁ বৰ্তমান। ৰংঘৰৰ মুখতে ৰঙৰে পাতিছিল মেলা, মহো যুঁজাইছিল কনোৱা মেলিছিল, পাতিছিল সেনৰে খেলা। নমস্কাৰ, সময় স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনলাইন অসমীয়ালৈ। আৰু আজি আহি আছোঁ আমি ৰংঘৰ বাকৰিত আছোঁ বৰ্তমান। আগতে ভিডিঅ' বনোৱা নহ'লে আৰু বৰ্তমান আজি মানে ভিডিঅ' বনাই গৈ আছোঁ। বহুত মানুহ আছে ইয়াত, আপোনাক সকলোবোৰ দেখাই যাম আৰু ভিডিঅ' চাওক। আৰু শেহতীয়াকৈ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু বৰ্তমান আহিছে এইটো আমাৰ লুকুদা, এয়া আমাৰ মিন্দুদা, আৰু এজন আছে বিতুলদা, এই পিছত আছে এইজন। আহি আছোঁ ৰংঘৰলৈ। ৰংঘৰ মানুহ চাওক, বাপৰে বাপ, মাইলাৰ এই বহুত মানুহ দেই বাপ্পা। এই টিকেট ফ্ৰী আজি পূৰা টিকেট ফ্ৰী পূৰা ৰংঘৰ চাম আজি। বহুত দিনৰ মূৰত আহিছোঁ ৰংঘৰলৈ আৰু আপোনালোকক দেখাম কি চাম। আৰু আমাৰ কাৰণে টিকেট আজি ফ্ৰী হোৱাৰ পৰা ভাল হৈছে, বেকাৰখন থকাৰ কাৰণে 10 টকা এটা বাচিলে বহুত। বাপৰে বাপ, এয়া পাই গ'লো ৰংঘৰ। টকাৰ মাত, গিৰ 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 ঢোলৰ মাত, তিহিতি তিহিতি পেপাৰ মাত। বাপৰে বাহ, আজি ৰংঘৰ পূৰা উদলি মুদলি হৈ আছে। আৰু এজন আজি বিশেষ ব্যক্তি আহিব, তেওঁ হৈছে আমাৰ পূৰ্বাঞ্চল ইউটিউব চেনেলৰ মালিক ভাস্কৰ দা। তেওঁ শিৱসাগৰৰে হয়। তেওঁ আহিব, তেওঁৰ সৈতে লগ ধৰিম আৰু তেওঁৰ সৈতে দুআষাৰ কথা পাতিম। তাৰপিছত আমি আকৌ ঘৰলৈ ঘূৰি যাম। তাৰ বাবে আজিৰ অপেক্ষা ৰৈ আছোঁ। আৰু আপোনালোকে চাই থাকক সকলোবোৰ কি কি খেল হৈছে, কি কি বিহু নৃত্য হৈছে, সকলো জনজাতীয় বিহু নৃত্য হৈ আছে। সকলোবোৰ দেখাম আপোনালোকক, চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। ৰংঘৰতে ইয়াত টেকেলি ফুটা খেলা আছে, আপোনালোকক বেক কেমেৰাকৈ দেখাই আছোঁ। টেকেলি না অৰে বাবা, मारो मुझे, मारो भाई, वो भाई मुझे मारो। সাজপাৰ পিন্ধি আজি পূৰা সকলো ফটো মাৰ ব্যস্ত। আৰু ৰংঘৰ বাকৰিত সকলোৱে উলহ মালহেৰে বিহু পালন কৰিছে দেই আজি ৰাইজ। যিজন মানুহৰ বিষয়ে কৈ আছিলোঁ ভাস্কৰ দা বুলি, এইজন ভিতৰত আহি দৌৰাই আছে। এতিয়া ইয়াত কেনেকৈ লগ ধৰিব যাম, এতিয়া ভিতৰত সোমাব নিদিয়ে আমাক। যেনে তেনে লগ ধৰিব লাগিব, আজি পূৰা জোচত আছোঁ না, লগ ধৰিয়ে যাম আজি। আৰু যেনে তেনে লগ ধৰি আছোঁ, চাই থাকক আপোনালোকে। প্ৰতিযোগিতা চলি আছে আৰু মহিলা আৰু পুৰুষৰ ৰছী টনা প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলক সাজু কৰিবলৈ আমি প্ৰতিযোগিতা বিভাগক অনুৰোধ জনাইছোঁ। বৰবৰুৱা ৰাগ চাংমাই, বৰবৰুৱা টাইকিষ্টি দলটিক ৰাগ চাংমাই প্ৰদৰ্শনৰ বাবে সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু এই সময়তে আমাৰ ৰাইজক উদ্দেশ্যি শুভেচ্ছামূলক সমূহ বক্তব্য ৰাখিবৰ বাবে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত দেৱজিৎ দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। জয়তে টাই আহোম যুৱ পৰিষদৰ উদ্যোগত তথা ৰংপুৰবাসী ৰাইজৰ সহযোগত আয়োজন কৰা ৰংপুৰ মেলাৰ আজিৰ এই অনুষ্ঠানভাগিক সুচাৰুৰূপে পৰিচালনা কৰি সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা শ্ৰদ্ধাৰ টাই আহোম যুৱ হৈ আছে। সন্মুখতে উপভোগ কৰিবলৈ পাইছোঁ যে অসমৰ ইতিহাসৰ পাতৰ পৰা লাহে লাহে হেৰাই যাব ধৰা কিছুমান ঐতিহাসিক খেলা ধূলা
বা ভোগালী বিহুৰ লগত পৰম্পৰাগতভাৱে আমি আয়োজন কৰা খেলা ধূলাসমূহৰ লগতে আজি বিশেষভাৱে গৌৰৱ অনুভৱ কৰিছোঁ যে টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্থলীলৈ পৰিণত হৈছে ঐতিহাসিক শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি। আমি নিশ্চিতভাৱে এটা অনলাইন অসমীয়া চেনেলৰ মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চেনেলটো চাওক, সদায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ছাপোৰ্ট মেইন। আপোনালোকে নিজৰ দায়িত্ব পালন কৰক আৰু এই পৰম্পৰাবিলাকত বাধা দিয়াটো ওচৰৰ পৰা দেখাইছোঁ চাওক, সেই ৰংঘৰে দূৰত থকা যিসকলে আহিব পৰা নাই তেওঁলোকে ওচৰৰ পৰা চাওক না, ভিডিঅ'ত দেখাই আছোঁ না। ভিডিঅ' এই ওচৰৰ পৰা দেখাই থাকোঁতে ইয়াত অকণমান গৰ্ব হ'ল। তুৰুলভ আছিলে, তুৰুলভ এতিয়া মানে থাৰ্ড পাৰ্টি সোমাই পেলাই অলপ কিবা গৰ্ব হৈছে। তাকে ওচৰত যোৱা নাই আৰু আমিও জাম কৰি দিয়া নাই আৰু চিকিউৰিটি খেদিছে যিসকলে জাম কৰিছে। গতিকে আমি দূৰৰ পৰাই চাইছোঁ, আপোনালোককো দেখাইছোঁ, চাই থাকক কি হয় কাহিনীটো জনাই আছোঁ। খুব ভাল লাগিছে আচলতে। ভোগালীৰ পুৰা ৰং হৈছে, উপভোগ কৰিছোঁ। ৰংঘৰ বাকৰিত আছোঁ বৰ্তমান, প্ৰতি বছৰে চলি থাকে ভোগালী উৎসৱ। এইবছৰ ভাল লাগিছে, নতুন নতুন দলবোৰ আহিছে। ভাইটিক লগ পালোঁ, চেনেল এটা আছে, খুব ধুনীয়া কণ্টেণ্ট বনাই আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে মৰম যাচিব। ধন্যবাদ ধন্যবাদ ধন্যবাদ। ৰংঘৰলৈ আহি বৰ্তমান ভাস্কৰ দাহঁতক লগ পাই গ'লোঁ। ভবাই নাছিলোঁ তেওঁলোকক লগ পাম বুলি, আৰু সেইকাৰণে লগ পাই অকণমান তেওঁলোকৰ মুখে শুনিলোঁ। অৱশেষত ৰংঘৰৰ ৰং ধেমালি সকলোবোৰ মানে বিহু চিহু চাই এতিয়া ঘৰলৈ ৰাওনা। বৰ্তমান আছোঁ শিৱসাগৰ শিৱদৌল পাই গ'লোহি ৰাইজ সকল। অৱশেষত পাই গ'লোহি শিৱসাগৰ, এয়া বৰপুখুৰীপাৰ। আৰু আমাৰ লগত আজি এজন বিশেষ ব্যক্তি আছিলে, তাক চিনাকি কৰি দিয়া হোৱা নাই। এজন হৈছে আমাৰ শিৱসাগৰ কি আছিলে সাহিত্য সমাজৰ সাধাৰণ সম্পাদক হয়। নমস্কাৰ, সকলোকৈ ভোগালী বিহুৰ ওলগ জনালোঁ। আৰু ভাইটিৰ এটা চেনেল আছে বুলি কৈছে, চেনেলটো সকলোৱে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব যাতে ভাইটি আৰু আগুৱাই যাওক। লগতে মোৰ লগতে মোৰ সমগ্ৰ জিলাৰ বিষয়ববীয়া হৈ আপোনালোক সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনালোঁ, যাতে সকলো মনবোৰ শুভ হওক, অপায় অমংগল দূৰ হওক, যাতে সকলো ভাল হওক। আৰু তাৰমানে 2020 বৰ্ষটো তাৰমানে ভালদৰে যিদৰে গ'ল 20 বৰ্ষটো 21 বৰ্ষটো যাতে সেনেকৈ নাযাওক তাৰ কামনা কৰিছোঁ। আজি ৰংঘৰত কেনেকুৱা লাগিলে? ৰংঘৰত ভালে লাগিলে, বাট কলেজৰ পৰা আহি ইমান যেন আহোম যুগৰ সংস্কৃতিখিনি যে জীয়াই ৰাখিছে তাৰ কাৰণে চাই ভাল লাগিলে আৰু তোমালোককো লগ পাই ভাল লাগিলে। ভাল লাগিল আপোনালোক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ, তোমালৈ থাকিল, তোমাৰ ঘৰৰ সকলোলৈ থাকিল। ধন্যবাদ ধন্যবাদ, নমস্কাৰ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। ধন্যবাদ, নমস্কাৰ। সময় স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনলাইন অসমলৈ গৈছে।